সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাৰ কৌপাটিত অব্যাহত আছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা। দৰং জিলাৰ কৌপাটিৰ ৰঙালী বিহু সন্মিলনীৰ ৬১ বছৰ গৰকা উপলক্ষে ৬১ সংখ্যক বিহুৱান পতাকা উত্তোলন। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে উৎসাহ উদ্দীপনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ কৌপাটিত আজিৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে ব্যাপক আয়োজন কৰা হৈছে ৰঙালী বিহু সন্মিলনী। কৌপাটিৰ ৰঙালী বিহু সন্মিলনীৰ গৌৰৱোজ্জ্বল ৬১টা বসন্ত গৰকাত আজি সমূহীয়াকৈ ৬১খন বিহুৱান উত্তোলন কৰে। ভিন্ন জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমাজৰ ভিন্ন দিশত অৱদান থকা মহান লোকসকলে একেলগে এই ৬১খন বিহুৱান পতাকা উত্তোলন কৰে। এই বিহুৱান উত্তোলন কাৰ্যসূচীত কৃষক, চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী, শিপিনী, দাৱনী, পকী মিস্ত্ৰী, খনিকৰ, নাট্যকাৰ, চাফাই কৰ্মীসকলেও সমানে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দৰং লাইভ। আজি আমি বহুত আনন্দত মতলীয়াই এক ৰকমৰ, আৰু এইটো বিহু হ'ল সমন্বয়ৰ সমৃদ্ধিৰ এক আদৰ্শ নিদৰ্শন দাঙি ধৰে। বিহুৱে সকলো জাতি জনগোষ্ঠীক একগোট কৰি আজি আমি কৌপাটি ৰঙালী বিহু সন্মিলনীয়ে যি বিহু উদযাপন কৰিছোঁ ৬২তম, মানে ইমান আনন্দ ভৰা পৰিৱেশ, মানে বহুত ভাল লাগিছে। আমাৰ বহুত আনন্দিত হৈছোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাক সহযোগ কৰিছে। হয়, ৬১খন আজি মানে ৬১তম বৰ্ষপূৰ্তিৰ কাৰণে ৬১তম বৰ্ষপূৰ্তি হৈ যোৱাৰ কাৰণে আমি ৬১খন বিহু পতাকা উৰুৱালোঁ, আজি উত্তোলন কৰিলোঁ। ইয়াক আমি এক সমন্বয়ৰ প্ৰতীক হিচাপে দাঙি ধৰিব বিচাৰিছোঁ যে অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে একগোট হৈ আমি সকলোৱে মিলিজুলি অসমখনত এক শান্তিৰ পৰিৱেশ আনিব পাৰোঁ, আমি সুখ শান্তিৰে থাকিব পাৰোঁ, সেই বাৰ্তা দিব বিচাৰিছোঁ আজি আমি কৌপাটি বিহু সন্মিলনীয়ে। আমাৰ আজি কাৰ্যসূচী আছিলে বিহু সন্মিলনীৰ যিটো পতাকা উত্তোলন, ৬১খন পতাকা আমাৰ উত্তোলন কৰা হৈছে। প্লাছ আমাৰ বিহুৰ লগত জড়িত এক মহান, মানে বৰ ডাঙৰ এজন শিক্ষক এজনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো হ'ব অলপ পিছত মুকলি বিহু, বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰগ্ৰাম আমাৰ ইয়াতে আজিয়ে অনুষ্ঠিত হ'ব। তো আমাৰ কৌপাটিত আমাৰ গাঁৱে বা চুবুৰীয়ে বিহু আগেও হৈ আহিছিল। আমাৰ জন্ম বহু পূৰ্বৰ পৰা হৈছিল। আমি জনাত প্ৰথমতে 1954 চনত কৌপাটিত বিহু হৈছিলে আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে। তাৰপৰা একেদৰে কৰি 1958 চনতো হৈছিল। কিন্তু 1962 চনত কৌপাটি ৰঙালী বিহু সন্মিলনী নামৰ এটি অনুষ্ঠান নামকৰণেৰে এটি বিহু সন্মিলনী নামকৰণ কৰি গঠন কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই আজিলৈকে অবিৰতভাৱে কৌপাটিত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈ আহিছে। মাত্ৰ ক'ভিড মহামাৰীৰ সময়ত এবছৰ আৰু তাৰ মাজত এটা বছৰ মাত্ৰ ক'ভিড প্ৰট'কল ৰক্ষা কৰি খুব অনুষ্ঠিতভাৱে ৰঙালী বিহু উদযাপন কৰা হৈছিল। বিভিন্ন আজি আমাৰ এই বিহুতলীত ৰোৱনী, দাৱনী, শিপিনী, চহা হালুৱৈ, মুচিয়াৰ যি ঢোল আমাক বজাই দিয়ে, সোণাৰী, বাঢ়ৈ, মৃৎশিল্পী, মছুৱৈ, চাফাই কৰ্মী, কৃষক, চিকিৎসক, আমি সকলোকে বিভিন্ন জাতি, বিভিন্ন ধৰ্ম, জৈন, বুদ্ধ, খ্ৰীষ্টান, ইছলাম, মুছলমান আৰু হিন্দু, বড়ো জাতি, জনজাতি, অবাল বৃদ্ধ বনিতা আপোনালোকে প্ৰত্যক্ষ কৰিছে। নিশ্চয় আমাৰ এই পতাকা তুলি আজি উপবিষ্ট হৈছে, আমি গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ 1962 চনত আৰম্ভ হোৱা কাৰণে এইবাৰ 62 সংখ্যক, মানে আচলতে 61টা বৰ্ষ সম্পূৰ্ণ কৰিলে সেইটোকে আমি 61খন বিহু পতাকা উত্তোলন কৰি আমি বিহু উদযাপন কৰিছোঁ। এইবুলি আজি কাৰ্যসূচী আছে আমাৰ ইয়াতে আমাৰ বিহুৰ কৌপাটি ৰঙালী বিহু সমিতিৰ সন্মিলনীৰ কেইবাবৰ্ষৰ সভাপতি, কৌপাটি ৰঙালী বিহু আমি যি বঁটা বিতৰণী আৰু মুকলি সভা পাতোঁ তাৰ সভাপতি, বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ, আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু নীৰেণ ডেকা ছাৰ, আমি যিজনক মৰমতে মীনা ছাৰ বুলি কওঁ, তেখেতৰ মহাপ্ৰয়াণ ঘটিছে। আজি এমাহ হোৱা নাই। তেখেতৰ প্ৰতিচ্ছবিত তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাই আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিম। আৰু যোৱাবেলি আমি কৌপাট নামৰ এখনি স্মৰণিকা
আমি কৌপাতী ৰঙালী বিহু সন্মিলনীয়ে প্ৰকাশ কৰিছিলোঁ আৰু তেখেতৰ এই কৌপাতীৰ পাতত তেখেতে অসুস্থ গাৰে এটি প্ৰবন্ধ লিখি আমাক দিছিলে। আমি এই প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰিছিলোঁ, নাম আছিল কৌপাতী ৰঙালী বিহুৰ ইতিবৃত্ত। গতিকে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি কৌপাতী ৰঙালী বিহুৰ ইতিবৃত্ত শীৰ্ষক সেই প্ৰবন্ধটি আজি পুনৰ্মুদ্ৰণ কৰিছোঁ আৰু সেই পত্ৰিকাখনি আমি উন্মোচন কৰিম। তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত আমি বন্তি প্ৰজ্বলন কৰিম, তেখেতক আধাৰি পুষ্পমাল্য অৰ্পণ কৰিম, শ্ৰদ্ধা নিবেদন কৰিম। আৰু তাৰপিছতে আমি মুকলি বিহু পথাৰলৈ যাম। মুকলি বিহু পথাৰত আমাৰ মুকলি বিহু হ'ব, বড়োৰ বৈশাগুৰ নৃত্য হ'ব, আদিবাসীসকলৰ নাচ হ'ব, বিভিন্ন জনগোষ্ঠীয় নৃত্য নাচ ইয়াত প্ৰদৰ্শন হ'ব। ইয়াত কোনো ধৰণৰ প্ৰতিযোগিতা নাই। বিহুক আমি বিচাৰক কাঠগড়াত উচুৱাব বিচৰা নাই। থেংক ইউ ছাৰ।